নমস্কাৰ দাদু। নমস্কাৰ। মই বিচি নিউজৰ পৰা আহিছিলোঁ। যিহেতু আপুনি গম পাইছে যে যোৱা নিশা মৰাণত বিৰাট শিলাবৃষ্টি হৈছে আৰু এই শিলাবৃষ্টিৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত হঠাৎ ঠাণ্ডা নামি আহিছে আৰু আমি অনুমান কৰিছোঁ যে প্ৰকৃতিৰ যেন ৰূপবিলাক আগতকৈ সলনি হৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মইনো কি মতামত দিম ভাই ভগৱান, মই এইবিলাক কি হৈছে ধৰিবই পৰা নাই। মই খালি লগৰটোক কৈ যাতে ফটাফট ফুল এটা চিঙা আৰু নহ'লে মই বিদায় ল'ম ভাই। ফুল চিঙা আৰু আপোনাৰ বিদায় লোৱাৰ লগত কি সম্পৰ্ক আছে? খুব সম্পৰ্ক আছে, মই কৈ আছো জানে। চা ভাই, তই মোক তো এতিয়া মতামত দিবলৈ কৈছো, কিন্তু মই ইমান ইণ্টেলেকচুৱেল মানুহ নহ'ব পাৰো, কিন্তু মোৰ কথাত বদন আছে। মই কিন্তু যিবিলাক কথা কওঁ মানুহে বেয়া পাব পাৰে, কিন্তু প্লিজ মোৰ কথাক হয় ভৰ দিব চাবি। এতিয়া কথাটো হ'ল বতাত পৰিৱৰ্তন হৈছে আৰু মই হ'লো পৰিৱৰ্তনৰ লগত খোজ মিলাই চলা মানুহ, সৰুৰে পৰা। গতিকে সেইকাৰণে মই লগৰটোক ক'লো যে তই এটা ফুল চিঙ।